অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছাও মই জ্ঞাপন কৰিছোঁ। আমাৰ নাওকাটা অঞ্চলৰ কাৰণে অতিকৈ গৌৰৱৰ কথা যে আজি আমি বিহু উৎসৱ 50 বছৰ সম্পূৰ্ণ কৰিলোঁ। নাওকাটা সকলোৰে একতাৰ কেন্দ্ৰটো হ'ল ইয়াৰ বহাগী উৎসৱ। সৰু কালৰে পৰা ইয়াত বিহু চাই আহিছোঁ। ইয়াত নাছিলে য'ত বিহু তুলি ঘৰ বনাইছোঁ তাতে দুৰ্গা পূজাস্থলীত আগতে মঞ্চ কৰে আৰু চব জীয়া গছ আছিলে আৰু তাৰ মাজতে এনেকুৱা পেণ্ডেল নাওকাটাত ওলোৱাই নাছিলে, বৰিশৰতো ওলোৱা নাছিলে। যেতিয়া আমি ইয়াত বিহু উৎসৱ সৰু অৱস্থাত চাইছিলোঁ, দিনটো মুকুট বিহু প্ৰতিযোগিতা ইয়াত চলিছিলে, তাৰপিছতো ষ্টেজ প্ৰগ্ৰাম চলিছিলে আৰু তেতিয়া বিহু উপভোগ কৰি আহিছিলোঁ। নাওকাটা বিহু মই মোৰ জীৱনটোত 1981-82 চনমানৰ পৰাই তাত চাই আহিছোঁ। অকল এটাই বছৰত আজিকালিৰ নিচিনা বিভিন্ন উৎসৱ নাছিলে, বিভিন্ন সভা সমিতিত কালচাৰেল প্ৰগ্ৰাম নাছিলে, অকল সেই বিহুতে। সেইকাৰণে বিহু মজাটো বেছি আছিলে আগৰ দিনটোত। এতিয়াতো সদায় তেনেকুৱা ফাংচন হৈয়ে থাকে, কিন্তু আগৰ দিনত সেই ফাংচন নাছিলে আৰু নাওকাটাৰ সকলো মানুহ তাকে আমি বাট চাই আছিলোঁ আৰু সেইটো আমাৰ সকলোৰে এটা একতা কেন্দ্ৰবিন্দু। তাকে লৈ আমি চবে এক আজিৰ নিচিনা চবে ইয়াতে আহে, চবে মত বিনিময় কৰে, নিজৰ ভাৱধাৰাবিলাক আমি এক্সচেঞ্জ কৰোঁ আৰু সেইটো লৈয়ে আমাৰ মনবিলাক পাতল হয়। বিহু আমাৰ জাতীয় উৎসৱ আৰু বিহু পালন কৰাটো আমাৰ সংস্কৃতি। বিহু উৎসৱ কেতিয়াৰ পৰা পালন কৰি আহিছে অসমীয়া জাতি, অসমীয়া সমাজ আমি কোনেও নাজানো। নতুন বতৰ হিচাপে বহাগটো চবে উৎসৱ হিচাপে লৈ ফালে আদৰণি কৰে, কিন্তু অসমৰ মানুহ, অসমীয়া জাতিৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ সমাজৰ ৰীতি নীতি লৈ ফালে আমি বহাগটো আদৰণি কৰোঁ, আমি আদৰি লওঁ। তাত আমাৰ পূৰ্বপুৰুষৰ দিনৰ পৰাই কিছুমান নিয়ম নীতি আছে, যি নিয়ম নীতি আমি বিহুৰ সময়ত পালন কৰোঁ। গৰু বিহু আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰথম হয়। বিহু হ'লে আমি গৰুক সন্মান দিব লাগিব। বিহুক গা পা ধুৱাই ফালে আমি অলপ মেকআপ কৰিব লাগিব, কাৰণ গুৰু অবিহনে আমাৰ জীৱন হ'ব নোৱাৰে। বৰ্তমান সময়ত খাওয়া বস্তুৰ অভাৱ নাই, বহুত বাহিৰৰ ফেক্টৰীত বনোৱা বস্তু আমাৰ নাওকাটাত পেকেটে পেকেটে থাকে, যিটো বতৰ যোৱাৰ পিছতো খাই থাকিব পাৰে। কিন্তু আগৰ দিনত বতৰৰ বস্তু বতৰতে খায়। আজি ধান ৰুইছে আৰু ধানটো 2 মাহমান খাই ফালে খায়। মাটি বাৰী বেছিকৈ লৈ ফালে অলপ ছয়তান বুদ্ধিও হয়। ধনী হোৱা দিনটো বেছি দিন হোৱা নাই, হয়তো 100 বছৰ 200 বছৰ হৈছে, কিন্তু আগৰ দিনটোত চবেই সমান আছিলে। আৰু ছিজনৰ বস্তু ছিজনত, ৰঙালাও অকল বতৰতহে পাব, লাই শাক অকল বতৰতহে পাব, আলু অকল বতৰতহে পাব, ধান আমি যে পিঠা খাওঁ, বৰা চাউল অকল বতৰতহে পাব। বতৰ যদি পাৰ হয় আৰু নাই। আৰু সেইটোৰ কাৰণে যেতিয়া বহাগ আৰম্ভ হয় তেতিয়া চবকে মন নাচি উঠে, কাৰণ কিয় বৰদৈচিলা আহিব। বৰদৈচিলা অহাৰ লগে লগে আমাৰ মাটিটো জীপাল হ'ব। মাটি জীপাল হোৱাৰ লগে লগে গছ গছনি পাত গজিব, ইয়াৰ পিছত ফুল দিব, ইয়াৰ পিছত ফল আহিব। আৰু এইটো মানুহ মাত্ৰ নহয়, জীৱ জন্তু পশু পক্ষী চবে খাই ফালে জীয়াই থাকিব পাৰিব। আৰু মানৱ জাতিয়ে যেতিয়াৰ পৰা কাম কৰাৰ সংস্কৃতি, খেতি কৰাৰ সংস্কৃতি কৰিলে তেতিয়া খেতি কৰে। আৰু যেতিয়া বহাগ আৰম্ভ হয় কাৰণে মাটিটো খেতিৰ কাৰণে ভাল হয়, আৰু তেতিয়া আমি হাল বাওঁ,
কঠীয়া পাৰোঁ, ইয়াত কঠীয়া তুলি ধান ৰুওঁ, ইয়াত সেই ধানৰ পৰাহে আমি চাউলটো পাব পাৰোঁ আৰু সেইটোৱে আমাৰ জীৱন, তাকে আমি নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে তাৰ কাৰণে নাচি উঠে যে আমি পুহ মাঘত যিমান ধান চান কাটিলোঁ পালোঁ, তাৰপিছত ভোগালী বিহু পালন কৰিলোঁ, কিন্তু ফাগুন চ'ত মাহতে খাই শেষ হয় আগৰ দিনত। বহাগৰ পৰা আকৌ নতুন খেতি নহ'লে আমি খাব নোৱাৰোঁ। এইটোৰ কাৰণে চবে অসমীয়া মানুহে মনটো নাচিওতে আমাৰ আহিল, আমি নিজৰ ইচ্ছামতে খেতি কৰিম, গছ গছনিত ফুল ফুলিব, ফল ফুলিব, আমি খাব পাম। এতিয়া আৰু আমাৰ কোনো চিন্তা নাই, আমাৰ কোনো খাদ্য আৰু অভাৱ নহয়। গতিকে এতিয়া আমি কামত লাগি যাব পাৰোঁ আৰু তাৰ কাৰণে মনটো নাচি উঠে আৰু তাৰ কাৰণে বিহু নাচা তাৰ পৰাই উৎপন্ন হৈছে। আমি কোনো উৎসৱত তেনেকুৱা নানাচোঁ, কিন্তু বহাগৰ যিটো বিহু উৎসৱ আমি ৰঙালী বিহু বুলি কৈছোঁ, এই ৰঙালী বিহু আমাৰ গীত মাত নাচ বাদ্যযন্ত্ৰ বজাই ইফালে এইটোৱেই আমাৰ মূল উৎসৱ। গতিকে সেইকাৰণে আমি গৰুক পূজা কৰোঁ আগতে, বছৰৰ শেষ চ'ত মাহৰ শেষ। আমাৰ কাম কি যে যি গৰুৱে হাল টানি ফালে আমাক খেতি কৰাত সহায় কৰিলে, যি গৰুৱে আমাক গাখীৰ দিলে, যি গৰুৰ গোবৰে সাৰ হিচাপে আমাৰ খেতিক ভাল কৰাত সহায় কৰিলে, এই গৰুটো আমি পূজা কৰোঁ। তাক আমি অকণমান গা পা ধুৱাই দিওঁ, গৰুক আমি ধন্যবাদ দিওঁ, ঈশ্বৰক আমি প্ৰাৰ্থনা কৰোঁ যেন আমাৰ জীৱনত সদায় যাকে যাকে গৰু আমাক দি থাকে আৰু সদায় যেন গৰুৱে আমাৰ লগত থাকি হাল টানি আমাৰ জীৱনটো যাহাতে আকালৰ পৰা মুক্ত কৰে, তাৰ কাৰণে আমি ধন্যবাদ দিবলৈ গৰু পূজা কৰোঁ। গৰু সেইকাৰণে ঈশ্বৰ হিন্দু ধৰ্ম, কিন্তু অসমীয়া জাতিটোৱে যেনেকৈ গৰুক বিহুৰ দিনত শ্ৰদ্ধা কৰে, চবে গৰুক গা ধুৱায়। ভাৰতবৰ্ষও মাত্ৰ নহয়, পৃথিৱীত কতো তেনেকুৱা নকৰে, কাৰণ আমি হ'ল খেতিৰ লগত জড়িত, তাৰ কাৰণে ইয়াৰ মূল্য আমি বুজি পাওঁ। গৰু যদি কেতিয়াবা ভৰি দি ভুলতে আমি ক'ৰবাত খোজ দিওঁ, তেতিয়া আমি গৰুক সেৱা কৰোঁ। আজিকালি গৰু নাই কাৰণে বহুতে হয়তো নাজানে, সেইকাৰণে মইতো এতিয়া কৈছোঁ গৰু গা ধুওৱাটো আমাৰ সমাজৰ এটা পৰম্পৰা, এইটো ৰীতি নীতি হয়। আমি গৰু সেৱা কৰিবই লাগিব বহাগৰ দিনত। সেইকাৰণে কাৰোবাৰ যদি গৰু নাই, মই কৈছোঁ বাটৰ পৰা হ'লেও গৰু আনি সেৱা কৰিব লাগে, গা পা ধুৱাই পেলাই অলপ মেকআপ চেকআপ কৰাই দিয়ে। আৰু মেকআপটো আগৰ নিচিনা চায়েদি কৰি থাকিব নালাগে, অলপমান আমি চুলিত ৰং ল'ব, সেই ৰংবিলাকো লগাই দিব লাগে, লিপষ্টিক টিপষ্টিক নখ পলিচবিলাক লগাই দিব লাগে অলপ। আজিকালি গৰু টানি আনৰ পৰা গৰু ভাড়া দান, নহ'লে গৰুটো নতুনকৈ এটা কিনা, তাৰপিছত আমি পূজা পাঠ কৰি সেৱা কৰি দুখীয়া মানুহক দান দিলে হৈ গ'ল। কিন্তু আমি চবে গৰুক সেৱা কৰিব লাগে। গৰু থাকক বা নাথাকক, বাটত যদি গৰু দেখা পায়, সেইদিনা আমি গৰুক সেৱা কৰিব লাগে। এইটো আমাৰ সংস্কৃতি অসমীয়া জাতিৰ, গতিকে আমি কৰিবই লাগিব। পূৰ্বপুৰুষসকলে এইটো শিকাই থৈ গৈছে। বহাগৰ 1 তাৰিখৰ দিনা আমি ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, প্ৰভু যোৱা বছৰ যেনেকৈ আমাক দিলে, আমাক আশীৰ্বাদ দিলে, আমাৰ খেতি বাতি ধুনীয়া কৰি দিলে আৰু আমি খুব সুখীৰে জীৱনটো কটালোঁ, তেনেকুৱা যেন আপুনি আমাক সদায় মৰম কৰে, আশীৰ্বাদ কৰে, তাৰ কাৰণে আমি পূজা কৰোঁ। আৰু এই ভিডিঅ' এই বহাগৰ পৰা আমাৰ যেন সকলো ঠিক ঠাকে থাকে, খেতি বাতি যাতে ভালকৈ হয়, আগৰ বছৰৰ দিনা এই বছৰো যাতে আমি ভালদৰে চলিব পাৰোঁ, প্ৰভু আমাক চাব। এইটো আমি প্ৰাৰ্থনা কৰোঁ। তাৰপিছত আমাৰ ডাঙৰসকলক আমি সেৱা কৰোঁ। কিয় সেৱা কৰোঁ? আগৰ দিনটোত যিয়ে ডাঙৰ যিয়ে জ্ঞানী, লিখা পঢ়া নাছিলে, স্কুল কলেজ ইউনিভাৰ্চিটি নাছিলে, ডিগ্ৰী নাছিলে, কিতাপ পঢ়ি বহুতো জ্ঞান অৰ্জন কৰাৰ সুবিধা নাছিলে,
তেতিয়া যিয়ে আগত জন্ম পাইছে সিয়ে সেই জগতখনৰ বিষয়ে জানে, সংসাৰৰ বিষয়ে জানে। ভূমিকম্প কিমানবাৰ হৈছে সি জানে, ভূমিকম্প কিমান ভয়ানক সি জানে, ধুমুহা কিমান ডেঞ্জাৰ, কেতিয়া কোনটো ধুমুহা ধ্বংস হৈ গৈছিল, ঘৰ উৰাই লৈ গৈছিল সি জানে, বানপানী কি হয়, বানপানী কি ক্ষতি হয় এইবিলাক সি জানে। তেনেকুৱা চিটুৱেশ্যনৰ পৰিৱেশত আমি কেনেকৈ জীয়াই থাকিব লাগে এইটো আমাক জ্ঞান দিয়ে, শিক্ষা দিয়ে। বতৰ লৈ ফালে কি খেতি কৰিব লাগে, কেনেকুৱা কৰিব লাগে, কোনটো ভাল কোনটো বেয়া, কোনটো মানে তোমাৰ মানুহ জাতিৰ কাৰণে উপকাৰ, কোনটো অপকাৰ, সেইটো আমাক বুজাই দিয়ে। কি খাব লাগে, কি খাব নালাগে, কেতিয়া কি কৰিব লাগে। আৰু সেইটোৰ কাৰণে আমি বিহুৰ সময়ত বহাগৰ 1 তাৰিখত পূজা পাঠ কৰাৰ পিছত আমাৰ ডাঙৰসকলক আমি সেৱা কৰোঁ, আশীৰ্বাদ তেওঁলোকৰ পৰা পাই, তেওঁলোকক মৰম দিয়ে। সেইটো অসমীয়া জাতিৰ আমাৰ সংস্কৃতি। তাৰপিছত ঘৰে ঘৰে বিহু মাৰে। আজিকালি মই নাজানো, গাঁৱত নাথাকো কিমান বিহু মাৰে। আগৰ দিনত ঘৰে ঘৰে বিহু মাৰে, যি পাই লৈ আহে, যি আছে তাকে দিয়ে, কোনো আপত্তি নাই। আৰু সেইটোৱে অসমীয়া জাতিৰ আমাৰ সমাজৰ মাজত একতা, ভাল পোৱা, মৰম এইটো বুজায়। আমি যেতিয়া বিহু মাৰো, ধনী ঘৰৰ ল'ৰা ছোৱালী হলেও, ধনী পৰিয়ালৰ মানুহ হলেও গাঁওখনৰ চবতকৈ দুখীয়াৰ ঘৰতো কি দিব পাৰে নোৱাৰিৰ লগত কথা নাই, তাৰ ঘৰত আমি বিহু মাৰিব জানে। কাৰণ আমাৰ সমাজৰ, গতিকে আমি সমাজত একেলগে আছো। গতিকে কাৰোবাৰ ভাল ঘৰত, ভাল পৰিয়াল, ধনী পৰিয়ালত যদি আমি বিহু মাৰিছো, কিন্তু আমি চবে মিলি দুখীয়াৰ ঘৰতো যাই ফালে তাৰ চোতালত বিহু নাচো। আৰু সি যি দিয়ে, 1 টকা দিলেও, 4 আনা দিলেও, 1 বাটি চাউল দিলেও, তাকে লৈ আহে আৰু তাকে লৈ ফালে চবে মিলি খানা খায়। এইটো আমাৰ সমাজখনৰ একতাৰ প্ৰতীক, আমাৰ মৰম, আৰু সেইটোৱে হ'ল আমাৰ বিহু। কিন্তু পিছত আমি মানুহক দেখুৱাব লাগে আমাৰ সংস্কৃতি। আৰু সেইটোৰ কাৰণে গাঁৱৰ পৰা, ঘৰৰ পৰা আমি বিহু মঞ্চ বনাই পেলাই নাওকাটাত 50 বছৰ আগত বহাগী উৎসৱ, আগতে বহাগী বিদায় উৎসৱ আমি আৰম্ভ কৰিলো। আমাৰ পূৰ্বপুৰুষসকলে, দাদাহঁত আছে, তেওঁ আছে বহুত ইয়াতে। কিন্তু কিছুমান মানুহ আমাৰ তেওঁলোকৰ বয়সটো হোৱাৰ পিছত গুচি গ'ল, যিবিলাকে আৰম্ভণিৰ পৰা আছিলে, তাৰ পৰা আহি আমি ইয়াতে আমাৰ সংস্কৃতি প্ৰদৰ্শন কৰোঁ, বিহু কম্পিটিশ্যন কৰোঁ। আৰু এই কম্পিটিশ্যনৰ জৰিয়তে আমাৰ বিহুৰ গীত মাতবিলাক আজি বৰ্তমান সময়তো ধুনীয়াকৈ আমাৰ মাজত চলি আছে। কম্পিটিশ্যনৰ দ্বাৰা ভাল ভাল বিহু গান, ভাল ভাল বিহুৰ বাদ্য যন্ত্ৰ বজোৱা। বিহুটো আগৰ দিনত নতুন প্ৰথম আছিলে, আজিকালি একেলগে একে সময়তে মুদ্ৰাবিলাক ধুনীয়াকৈ নাচে। আগত সেইটো নাছিলে। কিমান প্ৰগ্ৰেছ হৈ আছে। ইয়াৰ মূল কাৰণটো হ'ল বহাগী বিদায়। আগত বিদায় আছিলে, ইয়াৰ পিছত বোলে বিদায় দিব নাপায়। কিন্তু আমাৰ জ্ঞানী মানুহবিলাকে ক'লে যে বহাগটো বিদায় দিব নাপায়, আদৰিব লাগে, আৰু ইয়াত আকৌ ঘূৰাই পঠাব নাপায়। গতিকে সেইটো চলি যাই থাকিব লাগে। সেইকাৰণে বহাগী বিদায় নকৈ পালে বহাগী উৎসৱ। হয়তো নাওকাটাও এতিয়া বিদায়টো নিলিখে, আগতে বিদায়টো আছিলে আৰু মাহৰ সেইবিলাক কৰিছিলো। তো আজি এনেকুৱাকৈ আহি আহি নাওকাটাত এই পৰ্যায় পালে, আৰু 50 বছৰ সম্পূৰ্ণ হোৱা সোণালী জয়ন্তী উৎসৱ হিচাপে আজি চবে পালন কৰিব পাৰিছে। চবে ইয়াত আহিছে, নিজৰ পুৰণা বন্ধু বান্ধৱক লগ পাইছে, অলপ আগৰ কথা পাতিছে, অলপ হাঁহিব পাৰিছে, নিজৰ দুখবিলাক অলপ পাতল হৈছে। কিমান ধুনীয়া। আয়োজক কমিটিক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত হিউজ বাজেট, বহুত খৰচা পাতি, তথাপিও কমিটি গঠন কৰি চবৰ ওচৰত গৈ চবৰ পৰাই অলপ অলপ হ'লেও সহায় বিচাৰি আজি আমি যে ধুনীয়া এতিয়া হাঁহি মুখে উপভোগ কৰি আছোঁ, তেওঁলোকে কষ্ট কৰাৰ কাৰণে হৈছে। তেওঁলোকে কষ্ট নকৰিলে আজি প্ৰিয়ংকা ভৰালে কিজানি আমি ইয়াত চাব নাপালো হয়, হয় না নহয়? চাওঁতে বহুতে কিমান সহজ, যিবিলাকে মাতি আনিছে তেওঁলোকৰহে টেনশ্যন সদায়।
গতিকে সেইকাৰণে তেওঁলোককো আমি চবে ধন্যবাদ দিব লাগে হাত চাপৰি দিয়ক সিহঁতৰ কাৰণে এবাৰ আমাৰ কাৰণে কমচে কম তেওঁলোকে 3 মাহমান কষ্ট কৰি আছে আৰু ইমান ধুনীয়া সজাইছে ইয়াতে গোটেই আৰু গেলাৰীৰ পৰা চাই আছে মানুহখিনি এইটো আমাৰ বিহুতলী গেলাৰীৰ নিচিনা হৈ গৈছে তো বহুত ভাল তোমাৰ তৰফৰ পৰা শুভেচ্ছা থাকিল বিশেষ একো নাই আজি ভাল লাগিছে চবে একত্ৰিতভাৱে ইমান ধুনীয়াকৈ আমাৰ 50 বছৰ গৌৰৱা এই বিহু উৎসৱত চবে আহি ভাগ লৈছে 50 বছৰৰ আজি আমাৰ স্মৃতি আমাৰ অভিজ্ঞতাই আহি থকা 50 বছৰত আমি কেনেকৈ চলিব লাগে কেনেকৈ আমি একেলগে সমাজ হিচাপে আগবাঢ়িব লাগে আমাৰ জাতীয় সংস্কৃতি কেনেকৈ আমি বজাই ৰাখিব লাগে নিশ্চয় এইবিলাক চিন্তা আজি আমাৰ মাজত চৰ্চাৰ বিষয় হৈছে গতিকে আমাৰ কাৰণে এয়া সব ক্ষেত্ৰতে উপকাৰ এই উৎসৱটোৱে গতিকে আহি থকা দিনটো আমি এনেকৈ ভালে ভালে চবে হাঁহি মেলি তেনেকুৱা ধৰণৰ আমি যেন সদায় বহাগী উৎসৱটো পালন কৰি থাকিব পাৰোঁ তাকে মই কামনা কৰিছোঁ আৰু সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰি আজিৰ সাংস্কৃতিক সন্ধিয়া ইয়াতে মুকলি হোৱা বুলি ঘোষণা কৰিছোঁ ধন্যবাদ